আজি এই বিৰাট সভাৰ সভাপতি তথা পদাধিকাৰকে মুখ্য কৰি নাৰায়ণী ৰূপী সমবেত ৰাইজ আইসকল আৰু আমাৰ যুৱক যুৱতীসকল আৰু আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি কণ কণ মইনা মইনীহঁত বিশেষকৈ উদ্বোধন কৰাৰ আগতে মই কিয় ইয়ালৈ আহিব লগা হ'ল মোক গঢ় দিয়া যিকেইজন প্ৰধান ব্যক্তি সেইকেইজন যোৰহাটৰ দুজন আৰু নলবাৰীৰ বিশেষকৈ মোৰ ছাত্ৰ জীৱনতে আপোনালোকে গম পায় শৰৎ চন্দ্ৰ গোস্বামী আৰু শ্ৰীমান প্ৰফুল্ল গোস্বামী আৰু গৌৰী শংকৰ ভট্টাচাৰ্য এই তিনিজনৰ কথা নলবাৰীত মই উল্লেখ কৰিছোঁ কাৰণ মোৰ জন্ম তেতিয়াৰ দিনৰ এটা হীন কুলত যাক হৰিজন বুলি কয় অস্পৃশ্য কুলত মোৰ জন্ম হোৱাৰ কাৰণে কাকজান গভৰ্ণমেণ্ট এম ই স্কুলত মই হোৱা বৃত্তিটো আন এজন ল'ৰাক দিয়াত যদি শৰৎ চন্দ্ৰ গোস্বামী সেই সময়ত নাথাকিলেহেঁতেন মোৰ পঢ়া কিমানতে খতম হ'ল তেখেতে ৰেকৰ্ডবোৰ চাই কেতিয়াবা দুখ প্ৰকাশ কৰিছিলে আৰু যিজন মাষ্টৰে মোক লৈ আহিছিল আপুনি একো কৰিব নালাগে এইটো আমাৰ অফিচৰ ভুল গতিকে ইয়াৰ পাছৰ সপ্তাহৰ গেজেটত ইয়াৰ প্ৰকাশ হ'ব তেতিয়া মোৰ অৱস্থা আছিল সেয়া তাতে সঁচাকৈ পাছৰ সপ্তাহৰ যি গেজেট তাত মই বিলিপত আহিল এই হ'ল শৰৎ চন্দ্ৰ গোস্বামীদেৱ আৰু তেখেতৰ ককায়েক প্ৰতাপ গোস্বামী পুতেক হ'ল শ্ৰীমান প্ৰফুল্ল গোস্বামী এই শ্ৰীমান প্ৰফুল্ল আৰু মই দুয়ো লগ লাগি কটন কলেজত যিবোৰ অস্পৃশ্য জাতি সেইবোৰক এটা বেলেগ ঠাইত ৰখাৰ ব্যৱস্থা আছিল আমি দুয়ো লগ লাগি শ্ৰীমান প্ৰফুল্ল গোস্বামী তেখেত খাহাৰীয়াৰ মই ছেকেণ্ড ইয়াৰ থাকোঁতে তেখেতক ইউনিয়ন সভাপতি কৰি এই নিয়মটো আমি নাইকিয়া কৰি দিওঁ তেতিয়া আমাৰ অন্তৰত এটা বিপ্লৱ আহিল কি কাৰণে মানুহ অস্পৃশ্য হয় কিন্তু বেদান্ত পঢ়োঁতে জানিব পাৰিলোঁ বেদান্ত মনত কৈছে চিহ্নন্ত বিশ্বে অমৃত পুত্ৰা এই বাণীটো পাই আমাৰ অন্তৰ থৌকি বাটৌকি হ'ল আমি অমৃতৰ সন্তান আৰু তাৰপিছত গীতাৰ মহান বাণী পিতাহম হৈছে জগতত ভগৱানে কৃষ্ণই কৈছে মই জগতৰে পিতৃ অকল অসমৰ মানুহকেইটা বা ভাৰতৰ মানুহকেইটা বা পৃথিৱীৰ মানুহকো কোৱা নাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত মনুষ্যাকৃতি যিমান মানুহ আছে
সকলোবিলাক হ'ল অমৃতৰ সন্তান। কিন্তু অমৃতৰ সন্তান হ'লেও তাত এটা উদাহৰণ দি বুজাইছে। ৰামচৰিত মানস বুলি তুলসীদাসৰ এখন ৰামায়ণ আছে। এদিন এজন মুদতীয়ে মদৰ বটলটা আনি কৈছে যে এই মদৰ বটলটো গংগাত টানি আছে, গতিকে এই কেতিয়াও পবিত্ৰ নহয়। কিন্তু যিজনে খাবলৈ দিলে তেওঁ হাতেৰেও নুচুলে। তাৰপিছত সেই বটলটো পানীখিনি গংগা নৈত পেলাই দিলে। তেতিয়া গংগা নৈ অপবিত্ৰ নহ'ল, আৰু সেই বটলটোৰ ভিতৰত যি অপবিত্ৰ গংগা পানী আছিল সিও পবিত্ৰ হ'ল। আমাৰ জীৱাত্মা আৰু পৰমাত্মা, পৰমাত্মা হ'ল গংগা, আমি জীৱাত্মা হ'লোঁ মদৰ বটলত থকা গংগা পানী। এইটো উদাহৰণ লৈ মই আৰু ভাল উদাহৰণ আজিলৈকে একো নাপালোঁ। যি পৰ্যন্ত পৰমাত্মাৰ লগত আমাৰ সম্পৰ্ক ঘটিব সেই পৰ্যন্তহে মোৰ আত্মাও গংগাৰ পানীৰ দৰে পবিত্ৰ। কিন্তু যদি পৰমাত্মাৰ লগত জীৱাত্মাৰ সম্বন্ধ নাই, তেতিয়া বেলেগে মদৰ বটলত থকা গংগাৰ পানীৰ দৰে হ'ব। এই উদাহৰণটোৱে জীৱাত্মা আৰু পৰমাত্মা এই দুটাৰ কথাটো স্পষ্টকৈ বুজাইছে। সেইকাৰণে আৰু এটি পদ্মপুৰাণৰ উত্তৰখণ্ডৰ এটি শ্লোক হ'ল, সেই শ্লোকটি হ'ল প্ৰাতঃ প্ৰথম স্মৰণ ধ্যায়ন বিষ্ণুৰ নাম যথা তথা মুচ্যতে নাট্য সংশয় সবৈ নারায়ণ ভবেৎ। অর্থাৎ আমি ভগবন্ত কৃষ্ণ বা বিষ্ণু এনেকৈ যদি আমি নামত ৰাতিপুৱা লিপ্ত থাকোঁ, আমি পাপৰ পৰা নিষ্কৃতি পাম। মুচ্যতে নাট্য সংশয়, আর তারপরে সবই নারায়ণ ভবেৎ। মোৰ আজি এনেকুৱা লাগিছে যে নাৰায়ণৰ সহস্ৰ সহস্ৰ মূৰ্তি আজি মই আপোনাৰ লগত দেখিবলৈ পাইছোঁ। কাৰণ এই সভালৈ যিসকল আহিছে ঈশ্বৰৰ নাম স্মৰণ নকৰা কোনো মানুহ নাই। আৰু সেইকাৰণে এই নাম ধৰ্ম আমাৰ প্ৰকৃততে ধৰ্মটোৰ নাম হ'ল এক শৰণ হৰি নাম ধৰ্ম। এইটোৱে শুদ্ধ নাম। আৰু এক শৰণটোৰ সম্পৰ্কে বুজাবৰ কাৰণে ব্যাসদেৱে মহাভাৰতত এটি উদাহৰণ দিছে। যেতিয়া দুপৰ নিশা দ্ৰৌপদীক অকলশৰে পায়, জোখাখনে ৰাজসভালৈ দুৰ্যোধনৰ দেশত ধৰি আনে আৰু দুৰ্যোধনে ক'লে এই দ্ৰৌপদীক বিভক্ত কৰা। তেতিয়া দ্ৰৌপদীয়ে প্ৰথম চাইছে ভীষ্মদ্ৰোণলৈ তলমূল কৰি আছে, তাৰপিছত চাইছে পঞ্চপাণ্ডৱলৈ তলমূল কৰি আছে। এইখন কি সভা? মোক এজন মতা মানুহে বিভক্ত কৰিব খুজিছে, আপুনিও নামানে। তেতিয়া তেওঁ গাৰ কাপোৰ কানিবোৰ বাঁহতে ধৰি
সোঁ হাতেৰে ভগৱন্ত কৃষ্ণক মানিছিলে। সেইদিনা কৃষ্ণ দ্বাৰকাত ৰুক্মিণী সহ আছিলে। ঘপকৈ উঠা দেখি ৰুক্মিণীয়ে সুধিলে, প্ৰভু ঘপকৈ উঠিছে, দ্ৰৌপদী বৰ বিপদত পৰিছে, নেযায়গিৰে। তেওঁ এতিয়াও নিজৰ কাপোৰ কানি এহাতে ধৰি আছে, এহাতে মোক মাতিছে। যেতিয়া মোৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি দুই হাত দাঙিব, তৎক্ষণাৎ মই কামগৈ। যেতিয়া দ্ৰৌপদী দেখিলে যে মই দুখানামান হাতৰ পৰা সাৰিব নোৱাৰোঁ, তেতিয়া কাপোৰ কানি চব এৰি দুইখন হাত দাঙি গোবিন্দ দ্বাৰকাবাসীন কৃষ্ণ গোপী জনপ্ৰিয় কৌৰৱৈ পৰিভূতং মাং কিন্ন জানাসি কেশৱ, হে নাথ হে ৰমানাথ ব্ৰজ নাথাদিনাশন কৌৰৱাজ নৱমগ্নাম উদ্ধৰস্য জনাৰ্দন। কৃষ্ণ কৃষ্ণ মহাযোগীন বিশ্বত্মন বিশ্বভাবন প্ৰপন্নং পাহি গোবিন্দ গুৰু মধ্যে বসিতেন। তৎক্ষণাৎ ভগৱন্ত কৃষ্ণ পালেহি আৰু তেওঁ দ্ৰৌপদীয়ে হাত দুখন ধৰি আছে, হাত দুখন ওপৰলৈ তুলি আছে আৰু দুখাখনে কাপোৰ সহায় থাকোঁতে থাকোঁতে ৰাজসভা কাপোৰেৰে ভৰি গ'ল। কিন্তু দ্ৰৌপদীক বস্ত্ৰহীন কৰিব নোৱাৰিলে আৰু দুখাখনো মৰ ঘাম পা ধৰি পেলাই তেওঁ লিখিয়াই কৰিছে। এই এক শৰণ পূৰ্বকত এক শৰণ এক বস্তু। আৰু সেইকাৰণে ভগৱন্ত কৃষ্ণই পৰিচয় দিছে পিতা বুলি, ককা বুলি। আজি জগতত কেনেকুৱা বিজ্ঞানৰ বিকাশ হৈছে দেখিছে। আজি এনেকুৱা যন্ত্ৰ ওলাল, আপোনাৰ ল'ৰাটি যদি আমেৰিকাত থাকে ঘৰতে বহি কথা পাতি থাকক। কিন্তু দুৰ্ভাগ্য, মানুহৰ বিজ্ঞানৰ বিকাশৰ লগত মানুহৰ আমাৰ খোৱা কামৰা যি জন্তুৰ স্বভাৱ, সেই স্বভাৱৰ পৰা আমি মুক্ত নহ'লোঁ। সেইকাৰণে এজন বৈজ্ঞানিকে কৈছে, আজি আমি চৰাইজোৰা কাষত উঠিবলৈ শিকিলোঁ, সাগৰত ঘৰিয়ালৰ দৰে সাঁতুৰিবলৈ শিকিলোঁ। কিন্তু পৃথিৱীত থাকিবৰ কাৰণে আমি কেনে মনোবৃত্তি থাকিব লাগিব এইটো নিশিকিলোঁ। ইয়াৰ মূল কাৰণ কি? এই মূল কাৰণটো হ'ল অধ্যাত্ম জ্ঞান। এই অধ্যাত্ম জ্ঞানৰ কাৰণে গোটেই পৃথিৱীৰ মানুহ আমি ককাই ভাই, আমাৰ সহোদৰৰ নিচিনা, আমাৰ একে পিতৃ সন্তানৰ নিচিনা, একে ককাকৰ নাতিনীয়েকৰ নিচিনা। এইবোৰ পঢ়িলেহে, কিন্তু বাস্তৱ জীৱনত নঘটে। সৰ্বশেষত মই উদ্বোধন কৰোঁতে যি এটা প্ৰধান শ্লোক ওম নমো ভগৱতে বাসুদেৱায়, এই 12টা ঈশ্বৰৰ আপোনালোকে প্ৰতি ভাগৱতত পাব। ভাগৱতৰ সিদ্ধান্ত লেখা আছে। আৰু এই 12 আখৰৰ পৰা 12 স্কন্ধ হ'ল। সেইকাৰণে মোক বিশেষকৈ দক্ষিণ ভাৰতৰ এজন ভাগৱতীয়ে মোক, তাত ভাগৱত বৰ চৰ্চা হয়, তাত শ্লোক এই 12টা আখৰৰ 12টি শ্লোক দিলে। ওম ইতি জ্ঞানমাত্রেণ রাগাযেন নির্জিতা কালে নিদ্রাং প্রপন্নস্মি চাহি মাং মধুসূদন ন গতির্বিদ্যতে নাথ
त्वामेव शरणं प्रभो पापपंके निमग्नस्मे त्राहि मां मधुसूदन मोहितो मोहदालेन पुत्रदारधनादिषु कृष्णया पीड्यमानस्मे त्राहि मां मधुसूदन भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो अनाश्रयमनाथं च त्राहि मां मधुसूदन गतागतेन सन्तोष्मि दीर्घसंसारवर्त्मसु येन भूयो न गच्छामि त्राहि मां मधुसूदन बहवो हि मया दिष्टा योनिद्वार पृथक् पृथक् गर्भवासे महद्दुःखं त्राहि मां मधुसूदन तेन देव प्रपन्नस्मि संसारस्थितिकारक देहि संसारमुक्तं त्राहि मां मधुसूदन भाषतश्च प्रविज्ञातं कर्मणा पुनः कृतं मया घोर संसारमग्नस्मि त्राहि मां मधुसूदन स्वकृतं न कृतं किञ्चित् दुष्कृतं च कृतं मया सोऽहं कर्म दुराचार त्राहि मां मधुसूदन गतिके यत्र तत्र गच्छामि स्त्रीषु वा पुरुषेषु वा तत्र तत्राचला भक्ति त्राहि मां मधुसूदन। এই 12টা আখৰৰ 12টা শ্লোক ইয়াক গালে কি হয় মুখস্থ কৰি গালে গাদশাক্ষৰম ইদম স্তোত্ৰম শুকেন পৰিকীৰ্তিতম যেনেদং পঠ্যতে নিত্যম পুনৰ্জন্ম ন বিদ্যতে। এই 12টা আখৰ যিটো মন্ত্ৰ সেইটো নাৰদদেৱে 5 বছৰীয়া শিশু ধ্ৰুৱক দিছিলে আৰু এই মন্ত্ৰটো জপ কৰিলে ধ্ৰুৱৰ পৰমাত্মাৰ লগত সম্পৰ্ক ঘটিছিলে। এতিয়াও যদি আমি সেই পৰমাত্মাৰ লগত আমাৰ সম্পৰ্ক ঘটাব খোজোঁ পৰমেশ্বৰৰ কথা সংস্কৃত নাজানিলেও কৃষ্ণ বিষ্ণু এই নাম দুটা গোবিন্দ নারায়ণ এই নাম দুটা আমি বিছানাৰ পৰা উঠোঁতেই যদি স্মৰণ কৰোঁ আৰু বিছনাত পৰোঁতেও যদি আমি স্মৰণ কৰোঁ তেতিয়া আমাৰ কল্যাণ সাধন হ'ব। আজি গোটেই জগতত যি অৱস্থা হৈছে ইয়াৰ প্ৰধান কাৰণ ধৰ্ম জ্ঞান একেবাৰে নাইকিয়া হ'ল। আৰু ধৰ্ম আমি যে ইংৰাজীত ৰিলিজন বুলি কওঁ আমাৰ সনাতন ধৰ্মটো সেই নহয় দেই। ভগৱন্ত কৃষ্ণই ধৰ্ম শব্দটো 3টা শব্দ প্ৰয়োগ কৰিছে। ধাৰণাত ধৰ্মম নিত্যাহু ধৰ্ম ধাৰে এটি প্ৰজা। ধৰ্মই সকলো মানুহৰ মাজত ঐক্য সৃষ্টি কৰিব লাগিব। অনৈক্য সৃষ্টি কেতিয়াও ধৰ্মৰ কাম হ'ব নোৱাৰে। 2 নম্বৰ হ'ল অহিংসা ঠায় ভূতানাং ধৰ্ম প্ৰবচনং ক্ৰিয়াম। অহিংসাৰ কি শক্তি আমি এই যুগত মহাত্মা গান্ধীৰ জীৱনতে দেখিলোঁ। কিন্তু সেইবোৰ মহাভাৰতৰ দিনতে স্বয়ং ভগৱন্ত কৃষ্ণই অহিংসাৰ কথা উল্লেখ কৰিলে। আৰু 3 নম্বৰ কথাটো হ'ল প্ৰভৱাঠায় ভূতানাং ধৰ্ম প্ৰবচনং ক্ৰিয়াম। কি ইহলোকত কি পৰলোকত আমি যিবোৰ শাস্ত্ৰ পঢ়োঁ সেইবিলাকে যদি কল্যাণ সাধনৰ ক্ৰমবিকাশৰ সুবিধা দিয়ে তেন্তে সেয়ে আমাৰ মহৎ লাভ হ'ব। মই বাপসকল আইসকল বিশেষকৈ উদ্বোধনত বেছি কাম মই আৰু নকৰোঁ, সময় নিদিয়াওঁ। কিন্তু আপোনাসকলৰ চৰণত এই 92 বছৰীয়া 93 বছৰীয়া বৃদ্ধৰ এটা মাত্ৰ প্ৰাৰ্থনা সকলোৱে যেন পুৱা গধূলি ঈশ্বৰ কৃষ্ণৰ নাম লয়। সেই ঈশ্বৰ কৃষ্ণই আমাৰ এই নাম ধৰ্ম প্ৰচাৰ কৰিলে
কৃষ্ণ সূর্য ভয়ন্ত উদিত নাম ধর্ম করি লাভিত গতিকে স্বয়ং ভগৱন্ত কৃষ্ণই এই নাম ধৰ্ম বিধি কৰিলে তাকে মহাপুৰুষ শংকৰদেৱে আমাক আনিলে মনত ৰাখিব স্বয়ং মাধৱদেৱেও শংকৰদেৱত মহাপুৰুষ শব্দটো কোৱা নাই দামোদৰ দেৱে তেখেতৰ ৰামনাইক যিখন গুৰুচৰিত আছে তাত পাব পূৰ্বে মহাপুৰুষে কৰিলে নখস্কন্ধ এই মহাপুৰুষ শংকৰদেৱত মহাপুৰুষ শব্দটো প্ৰয়োগ কৰিছে গতিকে আৰু হৰিদেৱৰো এটা ডাঙৰ বিশেষত্ব আছে তেখেতৰ অবিহনে তেখেতৰ ছোৱালীটি আই ভুৱনেশ্বৰী তেওঁ অধিকাৰ পাতিলে আৰু মহাপুৰুষীয়া ধৰ্মত আই কনকলতা এই দুয়োগৰাকী মহিলা অধিকাৰণী হৈছিল আজি কিন্তু কোনো সত্ৰত এনেকুৱা উদাহৰণ দেখা নাযায় যিকিনা বাপসকল আইসকল আপোনাসকলৰ চৰণত শতকোটি সেৱা জনাই মই আজি এই সভা উদ্বোধন কৰিলোঁ বুলি ঘোষণা দিছোঁ জয় গুৰু শংকৰ।